ফাৰ্ষ্ট লাভ নাজানো কিয় সদায় ৰং পাৰ্চনৰ লগত হয় আৰু তাৰ বাবে হয়তো বহুতৰ মৰম ভাল পোৱা ফাৰ্ষ্ট টাইমতেই মৰহি যায়। বহুজনৰ বহুত কথা, কিন্তু প্ৰেমক লৈ কেতিয়াও খেলা নকৰিবা। তোমাৰ বাবে প্ৰেম এটা খেল হ'ব পাৰে, কিন্তু আন এজনৰ বাবে প্ৰেম এটা জীৱন হ'ব পাৰে। ভাল পোৱাটো একো ডাঙৰ কথা নহয়। ভাল সকলোৱে পায়, প্ৰেম সকলোৱে কৰে, কিন্তু সম্পৰ্কটো ৰক্ষা কৰাটোহে ডাঙৰ কথা। ভাল পোৱাৰ কোনো সময় নাথাকে। ভাল পাবলৈ একো কাৰণ নালাগে। ভাল পাবলৈ লাগে মাথো দুটি মনক মিলনৰ বাৰ্তা। কাৰোবাৰ বাবে মৰম ভাল পোৱা হয় দুদিনীয়া, আৰু আন কাৰোবাৰ বাবে মৰম ভাল পোৱা হয় যুগমীয়া। ভাল পোৱা গুচি যায়, কিন্তু মৰমবোৰ ৰৈ যায়, আৰু সেই মৰমে সকলোকে কন্দুৱায়।